চাকৰি 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 আৰু চাকৰি। এতিয়া অসমত কি চলি আছে বোলে, অসমত চাকৰি চলি আছে। আমাক চবকে চাকৰি লাগে, মোকো চাকৰি লাগে, আপোনাকো লাগে আৰু চবকে চাকৰি লাগে। কিন্তু কথাটো হ'ল যে অসমত নিবনুৱা আছে 29 লাখ, এপ্লাই কৰিছে 14 লাখে আৰু পোষ্ট আছে মাত্ৰ 26,000। 26,000 বাদ দিলেও অসমত যেনিবা অসম চৰকাৰে 1 লাখ চাকৰিয়ে দিলে। 1 লাখ চাকৰি দিয়াৰ পিছত বাকী 28 লাখ নিবনুৱাৰ কি হ'ব? কি হ'ব সেই 28 লাখ নিবনুৱাৰ ভৱিষ্যত? নে সদায় আমি ডিগ্ৰীৰ চাপ মৰা লেবেলটো পিঠিত মাৰি লৈ পেলাই আমি ঘূৰি ঘূৰি কৈ থাকিম যে আমি নিবনুৱা আৰু আমি নিবনুৱা? নে কিবা এটা আমি ভৱিষ্যত কিবা কৰিম? নে কি হ'ব গৈ আছে আচলতে আমাৰ? গতিকে আহক আমি গোটেই ভিডিঅ'টোত আলোচনা কৰোঁ। চাকৰি এটা আমাক চবকে লাগে দিয়কচোন। যিহেতু চাকৰি এটা বা গভমেণ্ট চাকৰি এটা হ'লে আৰু ক'ব পাৰি আৰু যে গভমেণ্ট চাকৰি কৰোঁ, বাকী চব হৈ যায়, মেনেজ হৈ যায় আৰু চাকৰিটো হ'লে। কিন্তু কথাটো হ'ল যে বৰ্তমান সময়ত চাকৰিৰ যিটো প্ৰতিযোগিতা আচলতে সেই প্ৰতিযোগিতাটো কিন্তু ভয়ানক প্ৰতিযোগিতা। আপুনি চাওক, যেতিয়া আমাৰ 3rd গেটৰ বা 4th গেটৰ যি চাকৰি ওলালে, কৈছোঁৱে ভিডিঅ'টোৰ প্ৰথমখিনিত যে 14 লাখ মানুহে এপ্লাই কৰিছে আৰু সেই 14 লাখৰ প্ৰায় 13 লাখ পৰীক্ষা দিছে আৰু পোষ্ট আছে মাত্ৰ 26,000। গতিকে সেই 26,000 পোষ্টৰ কাৰণে আমি হাবাথিৰি খাইছোঁ প্ৰায় আপোনাৰ 14 লাখ মানুহে। আৰু অসমত যদি আপুনি নিবনুৱাৰ সমস্যা চায়, অসমত নিবনুৱা আছে প্ৰায় 29 লাখ নিবনুৱা। গতিকে এই 29 লাখ নিবনুৱাৰ চৰকাৰে যেনিবা 1 লাখ চাকৰি দিলে। গতিকে সেই 1 লাখৰ পিছত আৰু বাকী 28 লাখে কি কৰিব? নে সদায় আমি চাকৰি বিচাৰি থাকিম, নে সদায় আমি চাকৰি বিচাৰি আমি হাবাথুৰি খাই থাকিব লাগিব? গতিকে ইয়াৰ কাৰণে আমাক প্ৰয়োজন হ'ব যে বৃত্তিমুখী শিক্ষাৰ। ইয়াৰ কাৰণে আমাক প্ৰয়োজন হ'ব যি বৃত্তিমুখী শিক্ষা, বা নিজেই যাতে কিবা এটা নিজৰ কাৰণে কিবা এটা কৰিব পাৰোঁ, কিবা এটা যাতে নিজেই বা চৰকাৰে ব্যৱস্থা কৰি নিদিলেও আমি যাতে কিবা এটা কৰিব পাৰোঁ। গতিকে তাৰ কাৰণে আমাৰ মেইনলি আমাক প্ৰয়োজন হ'ব যে বৃত্তিমুখী শিক্ষাৰ। আজি বৰ্তমান সময়ত কাৰিকৰী দিশটোৰ ওপৰত অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰিব লাগে, বা যিসকলে শিক্ষানীতি প্ৰণয়ন কৰে সেই শিক্ষানীতি প্ৰণয়ন কৰা ব্যক্তিসকলে সেই শিক্ষা ব্যৱস্থাৰ ওপৰত, আমাৰ যিটো প্ৰচলিত শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে, যি শিক্ষাই আমাক, বিশেষকৈ আমাৰ ইয়ং জেনেৰেশ্যনক বা আমাৰ নৱপ্ৰজন্মক এনেকুৱা এটা শিক্ষা দিয়ে যি শিক্ষাৰ জৰিয়তে আমি চৰকাৰৰ কেৱল গভমেণ্ট চাকৰিৰ কাৰণে আমি হাবাথুৰি খাব নালাগে, নিজে কিবা এটা কৰিব পাৰোঁ। আৰু যদি সেইটো নহয়, অনাগত দিনত আমাৰ যিটো ভৱিষ্যত হ'ব গৈ আছে সেইটো আচলতে এক প্ৰকাৰ চালে ভয়ানক হ'ব গৈ আছে। কাৰণ যিহেতু চবেই চাকৰিমুখী হৈছে, চবেই চাকৰি এটাই লাগে, চবকে, মোকো লাগে চাকৰি এটা। কিন্তু সেই বুলিয়ে আমি চাকৰিকে যদি দৌৰিয়ে থাকোঁ তেতিয়াহ'লেতো আমাৰ নহ'ব। কাৰণ চৰকাৰে কিমানক চাকৰি দিব? গতিকে প্ৰথম কথা আমি শিক্ষা ব্যৱস্থা, আৰু দ্বিতীয় কথা আমি নিজে মানুহে সলনি হ'ব লাগিব। যেতিয়া মানুহে নিজে সলনি হ'ব নিবিচাৰে তেতিয়া কিন্তু কোনো বেলেগে সলনি কৰি দিব নোৱাৰে। গতিকে সেই নিজে কেনেকৈ সলনি হ'ব লাগিব যে আমাৰ যিখিনি কুটীৰ শিল্প, আমাৰ যিখিনি ঘৰুৱা শিল্প, আমাৰ যিখিনি আপোনাৰ অসমৰ যেনেকুৱা থলুৱা উদ্যোগসমূহ যে ধ্বংসপ্ৰায় হৈছে, বা অসমৰ যিখিনি থলুৱা উদ্যোগ সেই থলুৱা উদ্যোগসমূহ যে এটা এটাকৈ নোহোৱা হৈ যাব ধৰিছে, সেই থলুৱা উদ্যোগসমূহ আমি কি কৰিব লাগিব? পুনৰ তাক আমি জীৱিত কৰিব লাগিব। তেতিয়া 1 নম্বৰ কথা। আৰু দ্বিতীয়টো ক্ষেত্ৰত আমি যদি চাব যাওঁ যে আমাৰ বাৰীৰ পিছপিনে থকা মাটিডৰাত আমি কিন্তু খেতি কৰিব লাগিব। গতিকে আমি কৃষি বিপ্লৱ, আমাৰ শিল্প বিপ্লৱ, এইবিলাক বিপ্লৱ আমি আৰম্ভ কৰিব লাগিব। তেতিয়া আমি নিবনুৱা সমস্যাৰ পৰা মুক্তি পাম। কেৱল চৰকাৰক জীয়াই থাকিলে বা নিজে একো নকৰাকৈ কেৱল চাকৰি এটাৰ পিছত, মোৰ ব্যক্তিগত ধাৰণা আৰু যে কেৱল চাকৰি এটাৰ পিছত দৌৰি থাকিলে কিন্তু অসমৰ নিবনুৱা সমস্যা সমাধান নহয়। গতিকে এই ক্ষেত্ৰত বহুতে ক'ব পাৰে যে আপুনি নিজেই চাকৰিৰ কাৰণে এপ্লাই কৰিছে। এপ্লাই কৰিছোঁ, চাকৰি এটা মোকো লাগে, কিন্তু মই কথাটো সামগ্ৰিকভাৱে অসমৰ কথা কৈছোঁ যে অসমত যদিহে নিবনুৱা সমস্যা সমাধান কৰিব লাগে তেতিয়াহ'লে ময়ো কি কৰিব লাগিব? চাকৰিজীৱী নহয়, ময়ো কিবা এটা নিজে কৰাৰ কোনো ব্যৱস্থা কৰিব লাগিব। ঠিক তেনেকুৱাকৈ চবেই কৰিব লাগিব, আৰু তেতিয়াহে অসমখন উন্নতি হ'ব, অসমৰ উন্নয়ন, সামগ্ৰিক অসমৰ উন্নয়ন হ'ব। আৰু যদিহে অসমত আমি চাকৰিজীৱী হৈ থাকোঁ তেতিয়াহ'লে অসমত উন্নয়ন নহয়। তাৰপিছত 3 নম্বৰ কথাটো হ'ল যে অসমৰ যুৱক যুৱতীয়ে মাৰ বান্ধি পেলাই সৰু সৰু কামো কৰিব লাগিব। আজি চাওক, আমাৰ যিখন বজাৰ, সেই বজাৰখন কিন্তু আমাৰ হাতত নাই। আজি যদি আপুনি চাব যায়, বা গুৱাহাটীত হওক, ৰঙিয়াত হওক, নলবাৰী, যিমান ডাঙৰ ডাঙৰ চহৰ আছে সেই চহৰবিলাকত যদি আমি চাব যাওঁ, সৰু সৰু যিবিলাক কাম সেইবিলাক কাম কিন্তু আমাৰ অসমীয়া মানুহে নকৰে, বা অসমীয়া যুৱক যুৱতীয়ে নকৰে। তাৰ ভিতৰত 2-এটা ব্যতিক্ৰম সেইদিনাও নিউজত পালোঁ যে এজন MBA কৰা ল'ৰাই এখন সৰু চাহৰ হোটেল আৰম্ভ কৰিছে। গতিকে এইটো আমাৰ অসমীয়া সমাজৰ কাৰণে, অসমীয়া শিক্ষিত যুৱকৰ কাৰণে এইটো ভাল খবৰ। কিন্তু বৰ্তমান ক্ষেত্ৰত আমি চবেই এনেকুৱা ধৰণৰ ক্ষেত্ৰত আগবাঢ়ি আহিব লাগিব। আমি কামক সৰু বুলি ভাবিব নালাগিব, কাৰণ কামক সৰু বুলি ভাবি থাকোঁতেই আমাৰ বজাৰখন আজি আমাৰ অসমীয়া মানুহৰ হাতৰ পৰা ওলাই গ'ল। গতিকে এই বজাৰ আমি উদ্ধাৰ কৰিব লাগিব। আমি চবেই ক'ব লাগিব, এনে অসমীয়াত আমি জাতিটো আৱেগিক বুলি আমাৰ এটা মানে সুনামেই হওক বা বদনামেই হওক আমাৰ আছেই, কিন্তু তাৰপিছতো আমি কেৱল জয় আই অসম, জয় আই অসম, জয় আই অসম বুলি চিঞৰি থাকিলে আমাৰ যিটো অসমৰ জয়, সেই জয়টো কিন্তু নহয়। গতিকে আমি এতিয়া শ্লোগান দিব লাগিব, পথাৰো আমাৰ, বজাৰো আমাৰ, তেতিয়াহে আমাৰ অসমৰ উন্নয়ন সম্ভৱ হ'ব। গতিকে এতিয়া আমি বিপ্লৱ আৰম্ভ কৰিব লাগে। সেই বিপ্লৱটো হ'ব পথাৰো আমাৰ, বজাৰো আমাৰ।
ধন্যবাদ।